Hey guys, welcome back to my new vlog. আজি গৈ আছো গুৱাহাটীত বিশেষ এটা কামৰ কাৰণে আমি গৈ আছো কেইজনমান লগত বন্ধু আছে আৰু শিলগুৰিত আছে। আমি 4-5 মান গৈ আছো বিশেষ কামত গুৱাহাটী। এতিয়া বাজিছে 3টা মান, গতিকে আমি জনাই থাকিম ক'ত যাওঁ, কি কৰি থাকো। গতিকে আপোনালোকে সাপোর্ট কৰি থাকিব এনেকৈ। আগৰ ভিডিঅ'টোত বহুত ভালকৈ সাপোর্ট কৰিছে, এইবাৰো সাপোর্ট কৰিব বুলি আশা ৰাখিছোঁ। আৰু যদি ইউটিউবত চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব আৰু ফেচবুকত চালে ফলো কৰি ৰাখিব, নে কি কয়? সকলোৱে সাবস্ক্ৰাইব আৰু ফলো কৰি দিব। আৰু এয়া হ'ল আমাৰ পথাৰ, ধাননি পথাৰ, পুখুৰী। গৈ থাকোঁ, চাই থাকক আপোনালোক। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, ধুপি ধুপি তৰালি ফুৰা। ফাইনেলি আহি পাই গ'লোঁ মালিগাঁও ফ্লাইঅভাৰ। আৰু মালিগাঁও ফ্লাইঅভাৰৰ এটা দৃশ্য ভাল লাগে। এইখিনি ঠাইখিনি ভাল লাগে কিন্তু দেই। যিমান জাম আছিলে, আজিকালি মালিগাঁৱত তেনেকুৱা জাম নাই বাৰু। বৰ্তমান আমি গুৱাহাটী চহৰত আছোঁ, একদম টাউন চিটিৰ মাজমজিয়াত। আৰু ৰাস্তা ক্ৰছ কৰি আছোঁ, ৰাস্তা এইয়া বৰ্তমান চিটিত আছোঁ। আৰু বিয়াত আহিছোঁ যিহেতু কিবা এটা কিনিব লাগিব নেকি? কি কিনো পাম যাতে কইনাৰ এটা অকণ হৈ যাব হয় না। ফাইনেলি আহি পাই গ'লোঁ আমি বিয়াঘৰত আহিয়ে দেখা পালোঁ সুন্দৰী ছোৱালী। মানে তেনেকুৱা নহয়, একো নাই, বিয়াঘৰত তেনেকুৱা ছোৱালী থাকে। আৰু আমিও ফূৰ্তি কৰি আছোঁ অলপ ভাল। এইফালে ফটো ছেশ্যন চলি আছে, ডিপি নিউজ আৰু এটা নাম ডিম্পুল বৰ্ণালী। ঠিক আছে, আমি অকণমান যাই ফুচকা খাওঁ। ফুচকা খাই আহি আকৌ আপোনালোকক দেখুৱাই আছোঁ বিয়াৰ দৃশ্য। এবাৰ আৰু ফুচকাতহে লাগিছে আৰু 10 টকাৰ কেইটা? ইয়াতে ফ্ৰী আছে, যিমান খাব পাৰে লাগিলে আপোনাৰ দোকানত পাই দিব। এওঁলোকে সঁচাকৈ মানে ফুচকা কিনি নাখায় একচুৱেলি, আজিয়ে খাওঁ। আজিয়ে মানে বাৰু এটা খাই লওক, মই চাই থাকোঁ। মই নাখাওঁ না, চাই থাকোঁ। এয়া হ'ল ৰাতিৰ গুৱাহাটী। ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে গুৱাহাটী চহৰখন। আৰু অলপ ঘূৰি আছোঁ গুৱাহাটী চহৰত, এনেকুৱা বহুত ভাল লাগি আছে, কিয়নো ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে। নকইনা সজা নিচিনা সজাইছে আৰু ভাল লাগিছে। এনেকুৱা পৰিৱেশত থাকি অলপ ভাল লাগে। একো নাই, আমি অকণমান ফুৰি আছোঁ। আৰু দীপাৱলীৰ বতৰ, দীপাৱলী চলি আছে, সেইকাৰণে অলপ সজাই পৰাই ভালকৈ তুলিছে। যিয়ে
গুৱাহাটীৰ ফ্লাইঅভাৰবিলাক ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু ইমান ধুনীয়া ধুনীয়া আৰ্ট কৰিছে। ইয়াতে কিছুমান মূৰ্খ এইবিলাক আহি পিকাই থৈ যায়, কিন্তু ইমান ধুনীয়া ঠাইত পিকাব মন যাবনে? কিছুমানে মানে থিংকিংবিলাক ইমান বেয়া, আচলতে মানুহবিলাকে লেতেৰা। ইমান ধুনীয়া এটা চাওকচোন, কিমান ধুনীয়াকৈ আৰ্ট কৰিছে, ইমান কষ্ট কৰিছে, বিভিন্ন অসমৰ সাংস্কৃতিক মানে ছবিটো এটা তুলি ধৰিছে, কিমান ধুনীয়া এটা কিমান ভাল লাগিছে চাওকচোন। ৱাও, ইমান ধুনীয়াকৈ লাইট চাইট দি কিমান এটা ভাল পৰিৱেশত ৰাখিছে। ইয়াতে কোনোবা পিকাব মন যাবনে? পিকাবলৈ আৰু এইসকল মানুহৰ মন যাব, কাৰণ তেওঁলোক নিজেই লেতেৰা। তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। থুপি থুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ' সৈতে, নতুন ঠাইৰ সৈতে। টিল দেন টাটা, বাই বাই।